শৰতৰ বতৰ আজিৰ পৰা মধুময় মায়াময় হৈ পৰিব প্ৰতিটো নিশা নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে শৰতৰ বিতুপন পৰিৱেশত গোকুল মথুৰা বৃন্দাবন হৈ পৰিব মাজুলীৰ প্ৰতিখন ৰাসথলী স্থানৰ পৰা গুঞ্জৰিত হৈ অহা ৰাসৰ গীতবোৰে উতলা কৰি ৰাখিব মাজুলীৰ আকাশ শাৰদীয় ৰাস মহোৎসৱলৈ সমূহ ৰাসপ্ৰেমী ভকতবৃন্দক লক্ষ্য ATVৰ তৰফৰ পৰা মই অনন্য বৰুৱাই উষ্ম আদৰণি জনালোঁ। ধন্যবাদ।